মাজুলীলৈ গৈ আছোঁ। হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। মই প্ৰস্তুতি ফুকনে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মাজুলীলৈ যাম এতিয়া, মানে আমি ফেৰীত উঠিলোঁ আৰু কি আছিলে দিগাৰু আৰ পি এল দিগাৰু আৰু উইথ মাই বেষ্ট ফ্ৰেণ্ড ৰীতা। চ' যাম মাজুলীলৈ, মই গৈ পোৱা নাই, প্ৰথম যাম আজি আৰু ময়ো চাম আৰু আপোনালোককো দেখাম। চ' ষ্টে টিউন। আৰু এইখন চলিছে এইফালে ভিতৰতো মানুহ আছে। মাজুলীত এনে সত্ৰ ধেৰ আছে, প্ৰায় 100 ওচৰা-ওচৰি আছে, কিন্তু মূল সত্ৰ হ'ল 4খন। তাকে এটকা মহন্তৰ স্থল বুলি কোনে 4 শিতিত বিভক্ত কৰিছে। মই মানে মাজুলীলৈ আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আজি। ঠিক আছে, তাকে চামগৈ আৰু তোমালৈ মাজুলীৰ পৰা আমি ধন্যবাদ জনাইছোঁ আৰু মাজুলীলৈ আহিছা চাবলৈ। মাজুলী সত্ৰবোৰ ভালকৈ চাই মেলি লওঁ। তাকে য়েছ, আমাৰ ফ্ৰেণ্ডশ্বিপৰ স্পেচিয়েল কথাটো কৈ দিওঁ আকৌ। আমি 2006ৰ পৰা টিল মানে 2023লৈকে কিমান 16 ইয়াৰ্ছমান হ'ল, কিমান বছৰ আমাৰ ফ্ৰেণ্ডশ্বিপ আমি কৰি আহিছোঁ আৰু বেষ্ট ফ্ৰেণ্ড হিচাপে বুলি তেনেকুৱা। আৰু সেইকাৰণে আমি দুজনী একেলগে ফুৰিবলৈ আহিছোঁ, মাজুলী চাম, ফুৰাম আৰু যিমান পাৰোঁ। য়েছ, আৰু এইটো ওপৰৰ মানে মাজৰ ওপৰৰ কেবিনটো। আৰু এতিয়া আপোনালোকক তলৰ দেখাবলৈ গৈ আছোঁ। আৰু এইটো তলৰ কেবিনটো আৰু ইয়াত আমাৰ স্কুটি আছে। আমি মানে মাজুলীৰ স্কুটি চলাওঁগৈ। স্কুটি মানে আজিকালিতো ৰ'দ বেছি নপৰে। আৰু এইফালেও চাবলৈ ইমান ধুনীয়া। আৰু ইয়াত চলাই গৈ আছে। We are approach towards ঘাট অলমোষ্ট, একদম পালোহিয়ে। এইটো কমলাবাৰী ঘাটত আমাৰ জাহাজখন লগাব, তলত বাইকবোৰ আছে। এয়া আমি নামিলোঁ কমলাবাৰী ঘাটত। গাড়ীবোৰ লাহে লাহে নমাই থাকিব আৰু এতিয়া। এইখন আমাৰ স্কুটি, মামাই দিয়া স্কুটি। চবেই নমালে আৰু আমি এতিয়া এইফালে দি যাম। আৰু এয়া আমি গৈ আছোঁ। আৰু এইকেইটা মোৰ টোপোলা, বেগকেইটা ফাৰ্ষ্টে ভৰাই ল। এইটো এটা আগত দে। পৃথিৱী সত্ৰ নগৰী মাজুলীলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি কমলাবাৰী টাউন হৈ গৈ থাকোঁ আৰু এইফালে ফৰেনাৰ্ছ আহিলে ইয়াতে থাকিব পাৰে, গেষ্টবিলাকৰ কাৰণে। আৰু ইয়াতে সোমাই কমলাবাৰীৰে এখন দোকানত কিবা চাহ তাহ অকণমান খাই লওঁ। হেল্ল', মাজুলীৰ একাপ চাহ খাই লওঁ এতিয়া। মাজুলীৰ
লৈছে আৰু ইয়াতে মাজুলীৰ ৰাস হয় যে বিখ্যাত ৰাস ইয়াতে হয় এইটো প্ৰেক্ষাগৃহ আৰু ইয়াতে পানীত যে ৰাস হয় আপোনালোকে দেখিছে চাগে ভিডিঅ' চবতে হয় কমলাবাৰী এডুকেশ্যন হয় কমলাবাৰী এডুকেশ্যন মানে মাজুলীৰ চবতে হয় ৰাস আৰু ইয়াত টিকট নালাগে ধুনীয়া লাগে ন কমলাবাৰী সত্ৰৰ আৰু কমলাবাৰী ঘাটি হৈ যদি আহে মাজুলীলৈ তেতিয়াহ'লে পোনে আপোনালোকে উত্তৰ কমলাবাৰী সত্ৰখনেই দেখিব পাব গতিকে আমিও তাতে অকণমান সোমাই যাওঁ আৰু উপভোগ কৰিম এইখনেই হৈছে বিখ্যাত উত্তৰ কমলাবাৰী সত্ৰৰ তোৰণ এইটো স্থাপিত হৈছিলে 1673 চনত Wasn't looking out for you. I'm sorry, I'm so shallow. But I'm still looking forward to watching part 2 of Deathly Hallows with you. এইখন চাওক ইমান ধুনীয়াকৈ কাঠৰ দৰ্জা নিৰ্মাণ কৰি থোৱা আছে আৰু এইবিলাক যিবিলাক আছে এইবিলাক বহা বুলি কয় ইয়াতে গোসাঁইসকল থাকে তেওঁলোকে থকা খোৱা হোৱা সেইবিলাক কৰে ইয়াতে ইয়াৰ ভিতৰত ৰুমবিলাকত মানে আৰু এইফালে তেওঁলোক ভকত বৈষ্ণৱ ইয়াত বহি থাকে ইয়াত সৰুৰ পৰা একেবাৰে একদম অশীতিপৰ বৃদ্ধলৈকে থাকে স্কুলো যায় হয়নে চুৰিয়া পিন্ধি যাব লাগিব চুৰিয়াটো অঁ তেওঁলোকৰ তেহেঁতৰ স্কুলবোৰ বেলেগ নে এইবোৰ স্কুলত যাব অঁ কিন্তু চুৰিয়া পিন্ধি যায় আৰু তেওঁলোকক চুব নিদিয়ে আৰু এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ নামঘৰ আৰু এয়া আমি নামঘৰৰ ভিতৰ ভাগলৈ সোমাই গৈছোঁ I've been thinking about myself today, thinking how I changed, how I really don't care if you are here or if you এইবোৰ কোনে অংকন কৰিছিলে এইবোৰ আগতে অঁকা নে এতিয়া পিছত আৰু এইবোৰ কাঠেৰে নিৰ্মিত মূৰ্তি নামঘৰৰ ভিতৰ ওচৰতে আছে এয়া উৰাত বহিছে এয়া ফুল পুৰণা আদিম যুগৰ আৰু এয়া হৈছে মূল গোসাঁইৰ ঘৰ আমি তাকো চাবলৈ গৈ আছোঁ এতিয়া I'm still looking forward to watching part 2 of Deathly Hallows with you. আৰু এই উত্তৰ কমলাবাৰী সত্ৰ শ্ৰী শ্ৰী বদলাপদ্ম আটাই প্ৰতিষ্ঠা কৰিছিলে মাজুলীৰ পৰা আহি থাকোঁতে কমলাবাৰী ঘাটৰ পৰা আহি থাকোঁতে বাটতে পাই যায় উত্তৰ কমলাবাৰী সত্ৰখন একদম যাবলৈ মন যোৱা নাই পৰিৱেশটো ইমান ধুনীয়া আৰু এই সকলো সত্ৰতে 4টা হাতী থাকে উত্তৰ দক্ষিণ পূব পশ্চিম হাতী 4টা আৰু এই হাতীবোৰ হৈছে বহাবিলাকৰ সমষ্টি আৰু এই বহাবিলাকতে সত্ৰৰ গোসাঁইসকলে বাস কৰে উত্তৰ কমলাবাৰী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ হৈছে জনাৰ্দন দেৱগোস্বামী উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ওলাই আহি আমি অকণমান ৰৈছোঁহি এই দাদাৰ দোকানত সোমাইছোঁ হেল্ল' কৈ দিয়ক
তাৰপিছত মাফলাৰখন ল'লোঁ আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া কাপোৰ পায় মিচিং কাপোৰ ট্ৰেডিশ্যনেল কাপোৰ এলা আহিলে আপোনালোকে সোমাব পাৰিব আমি ভাবিলোঁ অলপ ওলাই যাম দোকানত যাম কিবা কিবি অলপ কিনিবলৈ আছিলে বাট মাজুলীত কি হ'ল এতিয়া কিমান বাজিছে 18টা মতলব 1853 মানে 6টা 53 হৈছে আৰু ইয়াত দোকান চব অলমষ্ট নহয় চবেই বন্ধ কৰি দিলে আৰু এতিয়া আমি লোকে পিয়াহি থাকিব লাগিব নেকি নহয় বাৰু আছে এনে কৈছে আলু এটা ঠাণ্ডা দিন যে সেইকাৰণে এটা জলদি বন্ধ কৰি দিয়া নাহি হোগা চলো চলতে হে আৰু মোৰ এই মাজুলী ট্ৰিপটোত মই 3 দিন কৰিম নহ'লে খুব বেছি 2 দিন বা 3 দিন কৰিম চাই লওঁ আৰু কি হয় পিছলৈ গতিকে মই আজিৰ ফাৰ্ষ্টদিনাখন আহিলোঁ আৰু এই অহালৈকে মই 2খন সত্ৰ চালোঁ তাৰ অলপ আপোনালোকক মই ক্লিপ দেখাবলৈ চেষ্টা কৰিছোঁ এইটো ব্লগত আৰু পিছৰ কেইদিনা যিটোত যাম সেইকেইটা হ'ব মোৰ মাজুলী পাৰ্ট 2 and 3 তেনেকৈ আহিব চ' যিসকলে মোক চাই আছে মোৰ ব্লগ ভাল পাইছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মৰম দি যাব চ' আজিলৈ এইটো ব্লগত ইমানখিনিয়ে বাই বাই আকৌ লগ পাম